হেল্ল' ফ্ৰেণ্ডসকল, মোৰ আমি আছাম টেক টিভি চেনেললৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ভিডিঅ' আৰু এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে অসমৰ এক আগশাৰীৰ ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰ। তো এইটো আপোনালোকে হয়তো যিসকলে পঢ়ে ইংৰাজী বাতৰি কাকত পঢ়ি যিসকলে ভাল পায় তেওঁলোকে নিশ্চয় প্ৰত্যেক দিন ৰাতিপুৱাতে কিনে আৰু আপোনালোকে সেইবোৰ পঢ়ে। তো আপোনালোকৰ অভ্যাস ইংৰাজী বাতৰি কাকত আপোনালোকে পঢ়ে। তো আজিৰ এইটো ভিডিঅ' যদি আপুনি চায় তেতিয়াহ'লে আৰু কিনিব নালাগে কেতিয়াও। আপোনালোকৰ নিশ্চয় এণ্ড্ৰইড মোবাইল আছে সকলোৰে, তো আপোনালোকে চাব পাৰিব। এণ্ড্ৰইড মোবাইলৰ সহায়তে আপোনালোকে প্ৰত্যেক দিন ৰাতিপুৱাই দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰ চাব পাৰিব। কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰত তথা বিশ্বৰ যিকোনো ঠাইতে অসমীয়া আছে বা অসমক ভাল পোৱা কিছুমান মানুহ আছে, বিশ্বৰ যিকোনো ঠাইতে নাথাকক কিয়, তো তেওঁলোকে যদি অসমৰ এখন ভাল নিউজ পেপাৰ, ইংৰাজী নিউজ পেপাৰ দ্য আছাম ট্ৰিবিউন, তো এইটো যদি পঢ়িবলৈ ইচ্ছা কৰিছে বা পঢ়ে তেতিয়াহ'লে আজিৰ পৰা আৰু কেতিয়াও কিনিব নালাগে। বিশেষকৈ যিসকল বাহিৰত থাকে তেওঁলোকৰ সুবিধা হ'ব এইটো ভিডিঅ' চোৱাৰ পিছত। তেওঁলোকতো বাতৰি কাকত নাপাব, তেওঁলোকে নিউজ পেপাৰ অনলাইনতে চাব পাৰিব। মোবাইলৰ সহায়তে তেওঁলোকে মোবাইলত বা কম্পিউটাৰতে চাব পাৰিব। তো কেনেকৈ চাব পাৰি সেয়া আজি আপোনালোকক মই খুব সুন্দৰকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাম। তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব। তো তেতিয়াহ'লে খুব ভালদৰে বুজিব পাৰিব যে কেনেকুৱাকৈ দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰ মোবাইলৰ সহায়তে চাব পাৰি। তো এতিয়া আৰু পলম নকৰোঁ, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ অ'পেন কৰিব। তো মই অ'পেন কৰি আছোঁ। তো মই মোৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিলোঁ। তো ফ্ৰেণ্ডসকল, অ'পেন হৈ গ'ল আৰু অ'পেন হৈ যোৱাৰ পিছত আপোনালোকে চাৰ্চিং বক্সত লিখিব দ্য আছাম ট্ৰিবিউন পেপাৰ। আকৌ কৈছোঁ, আপোনালোকে চাৰ্চিং বক্সত লিখিব দ্য আছাম ট্ৰিবিউন পেপাৰ লিখি চাৰ্চ কৰিব। তো মই চাৰ্চ কৰিলোঁ আৰু চাৰ্চ কৰাৰ পিছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত ফ্ৰেণ্ডসকল, আপোনালোকে এইটো অপশ্যন বা এইটো ছাইট আপোনালোকে অ'পেন কৰিব। তো মই অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছত আকৌ অলপ লোডিং হ'ব। তো লোডিং হৈ গ'ল আৰু লোডিং হৈ যোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আহিব। অহাৰ পিছত আপোনালোকে ইয়াতে চাবলৈ পাইছে যে তো ফ্ৰেণ্ডসকল, এতিয়া আপোনালোকৰ সন্মুখত দেখিবলৈ পাইছে যে 24 পৃষ্ঠাৰ আছাম ট্ৰিবিউন নিউজ পেপাৰ। তো আপোনালোকে যিটোত অ'পেন কৰিব সেইটো কিন্তু আহি যাব। ইয়াতে যিকেইটা পেপাৰ দেখিব পাইছে সেইবোৰ কিন্তু আহি যাব। তো প্ৰথমটো মই অ'পেন কৰি আছোঁ। প্ৰথম ইয়াতে লিখা আছে এডভাৰটাইজমেণ্ট। তো এইটো মই ক্লিক কৰিলোঁ, অ'পেন হৈ যাব অট'মেটিকলি। আপোনালোকে ক্লিক কৰিব আৰু অ'পেন হৈ যাব। তো মই দেখাই আছোঁ, অলপ জুম হৈ আছে। ফ্ৰেণ্ডসকল, প্ৰথমটো পেজ কিন্তু আপোনালোকৰ সন্মুখত আহি গৈছে। তো তাৰপিছত যদি আপুনি ছেকেণ্ড পেজ চাব বিচাৰে সেইটো চাব পাৰিব। মই আপোনালোকক দেখুৱাই আছোঁ। এইটো কিন্তু আজিৰ পেজ হয়, আজিৰ নিউজ পেপাৰ হয়। এইটো 7 ফেব্ৰুৱাৰী আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। মই আপোনালোকক দেখাই আছোঁ। ইয়াতে আপোনালোকে দেখিব পাইছে 7 ফেব্ৰুৱাৰী আজিৰ নিউজ পেপাৰ এইটো হয়।
আৰু ইয়াৰ মূল্য হ'ল 6 টকা ইয়াতে পেজ আৰু মূল্য দিয়া আছে 6 টকা ফ্ৰেণ্ডসকল তাৰ পিছত যদি বেলেগ পেজটো দেখিব বিচাৰে তেতিয়াহ'লে অলপ বেক কৰিব আৰু বেক কৰাৰ পিছত আপোনালোকৰ যিটো ইচ্ছা হেতুতে আপোনালোকে ক্লিক কৰিব আৰু হেতু পেজ কিন্তু আহি যাব তো আপোনালোকে এনেকুৱাকৈ প্ৰত্যেকটো পেজ চাব পাৰিব অনলাইনতে আৰু এটা কথা যদি চকচকীয়াকৈ চাব বিচাৰে আপুনি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে ফ্ৰেণ্ডসকল আপোনালোকে য'ত পেপাৰ দেখিলে তাৰ অলপ ওপৰ ফালে আহিব আহি কিনে ইয়াতে দেখিবলৈ পাইছে এনেকুৱা এটা অপশ্যন আছে ইয়াতে লিখা আছে ফ্ৰাইডে ফেব্ৰুৱাৰী 7 2020 তাৰ ওপৰত এটা অপশ্যন আছে ডাউনলোড PDF তো ইয়াতে ফ্ৰেণ্ডসকল ইয়াতে আপোনালোকে ক্লিক কৰিব তো ফ্ৰেণ্ডসকল ইয়াতে ডাউনলোড PDF য'ত আছে তাত আপোনালোকে যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে চাব ডাউনলোড হৈ যাব পেপাৰখন সম্পূৰ্ণ 24 পৃষ্ঠাৰ পেপাৰখন ডাউনলোড হৈ যাব তো আৰু এটা কথা আগতে নহ'ব ইয়াতে আৰু এটা অপশ্যন আহিছে ইয়াতে টু ষ্টাৰ্ট ডাউনলোডিং দ্য PDF ভাৰ্জন প্লিজ ক্লিক হেয়াৰ তো ইয়াতে আপুনি যদি ক্লিক কৰে তেতিয়াহ'লে কিন্তু ডাউনলোড হৈ যাব তো মই আপোনালোকক দেখুৱাই আছোঁ ডাউনলোড কৰি ইয়াতে মই এবাৰ কৰিছোঁ সেইবাবে আকৌ আহিছে ইয়াতে আপোনালোকৰ নাহে ইয়াতে কেৱল ইয়াতে যদি ক্লিক কৰে তেতিয়াহ'লে ডাউনলোড হৈ যাব এনেকুৱা নাহে এনেকুৱা অপশ্যন আপোনালোকৰ নাহে কাৰণ মই এবাৰ ডাউনলোড কৰিছোঁ সেইবাবে এনেকুৱা আহিছে তো মই কি ডাউনলোড কৰিছোঁ মই আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডসকল ডাউনলোড হোৱাৰ পিছত আপোনালোকে এটা কাম কৰিব ওপৰ ফালে যিটো থ্ৰী ডট চিন আছে ইয়াতে তো তাত ক্লিক কৰিব তো মই ক্লিক কৰিলোঁ আৰু তাত ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন দেখিবলৈ পাইছে ডাউনলোড ইয়াতে আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰিলে তো মই আপোনালোকক দেখুৱাই আছোঁ ইয়াতে আপোনালোকে চাব পাইছে যে মোৰ যিটো পেপাৰ ইয়াতে কিন্তু ডাউনলোড হৈ গৈছে মই ওপেন কৰি আপোনালোকক দেখুৱাই আছোঁ ইয়াতে কেৱল ক্লিক কৰিব আপোনালোকৰ পেপাৰখন ওপেন হৈ যাব তো ওপেন হৈ আছে অলপ লোডিং হৈছে তো মই জুম কৰি দেখাই আছোঁ এইটো প্ৰথম পেজ আপোনালোকে যিটো দেখিছিলে তাৰপিছত তাৰ সেকেন্ড পেজ থাৰ্ড পেজ এনেকুৱাকৈ সম্পূৰ্ণ 24 পৃষ্ঠাৰ পেজখন চাব পাৰিব আপোনালোকে প্ৰত্যেক দিন ৰাতিপুৱাই মোবাইলৰ সহায়তে চাব পাৰিব কোনো ধৰণৰ টকা পইচা নালাগে ফ্ৰী একেবাৰে ফ্ৰী তো আপোনালোকে মই দেখুৱাইছোঁ 24 নম্বৰ এইটো পেজ 24 নম্বৰ সম্পূৰ্ণ পেপাৰখন আপোনালোকে ফ্ৰীকে চাব পাৰিব তো ফ্ৰেণ্ডসকল আশা কৰোঁ আপোনালোকে বুজিব পাৰিলে কেনেকৈ কয় দাসাম টিভি নিউজ পেপাৰ মোবাইলৰ সহায়তে চাব পাৰি অৰ্থাৎ ডাউনলোড কৰিব পাৰি কোনো ধৰণৰ টকা পইচা নালাগে কেৱল আপোনালোকৰ নেট পেক থাকিলে হৈ যাব মোবাইলতে আপোনালোকে প্ৰত্যেক দিন ৰাতিপুৱা চাব পাৰিব আশা কৰোঁ বুজিব পাৰিলে আপোনালোকেও কৰিব পাৰিব নিশ্চয় সহজেই মই আপোনালোকক দেখুৱালোঁ আৰু যদি বুজি নাপায় এতিয়াও যদি বুজি নাপায় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব মই নিশ্চয় সহায় কৰিম তো ভিডিঅ'টো নিশ্চয় ভাল লাগিছে আপোনালোকৰ তো যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে আপুনি এইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু কাষতে যিটো বেল আইকন আছে সেইটো বজাই দিয়ক যাতে মোৰ নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত পাব পাৰে অৰ্থাৎ চাব পাৰে তো এইখিনি তো আজিলৈকে ইমানেই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আশা কৰোঁ আপোনাৰ লগতে আপুনি থাকিব ধন্যবাদ